हेलो फ्रेंड्स गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल। आज ভিডিও টঙি ঘৰৰ পৰা আৰম্ভ কৰি দিছো। আমি এই টঙি ঘৰতে যোৱাকালি আছিলো, মানে আমি চাৰিজনে আমি অৰুণাচলত কাম কৰিব আহিছো আৰু গাঁওখনৰ নামটো নাজানো, বাকি গোটেই পথাৰখনৰ মাজত আমাৰ এই টঙিটো মানে চাংঘৰ আৰু আদি মানুহৰ। আমি চাংঘৰতে ৰাতি থাকিলো আৰু ইয়াতে আমি কাম কৰিম বুলি আহিছো। দিনত কি কাম কৰোঁ সকলো আপোনালোকক দেখুৱাই থাকিম, গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব। কিমান ধুনীয়া নজাৰা চাওকচোন। আমি টঙি ঘৰটোতে মানে থাকিলো। এতিয়া প্ৰায় সময় 8টা বাজিব হৈছে, মানে আমাৰো কামত যাব হৈছে আৰু এতিয়া আমি অকণমান দোকানলৈ গৈ আছো। এইফালে মোৰ ভাই এজন আছে, চাই আমি ভাই দুজনে আমি দোকানত গৈ আছো আৰু দোকান যোৱা মানে বহুত হাবি এডোখৰত সোমাই আছো ন, সেইখিনি আপোনালোকক অকণমান দেখুৱাম বুলি ভাবিছো। এইটো কোৱা হয় কোৱা নে এনেকুৱা চবফালে জংঘল আৰু জংঘলৰ মাজত এতিয়া আমি দুজনে দোকানত গৈ আছো। মাজে মাজে দুখন দলঙৰ তলেৰে গৈ আছো আমি। এতিয়া এইফালে দুখন দলং আছে। এতিয়া আমি কামৰ জেগাত আহি পালো আৰু এইফালে আমাৰ মিস্ত্ৰীকেইটা লাগি আছে। আমাৰ ইয়াত বেলেগ মিস্ত্ৰী নাই, আমি কেইটা মিস্ত্ৰী, আমিয়ে মিস্ত্ৰী, আমিয়ে ঠিকাদাৰ। আমি এইখিনি যোৱাকালি আমি এইখিনি বনাইছিলোঁ সিফালৰখন, আজি এইফালৰখন বনাইছোঁ। আমাৰ এইফালে এজনক পানী আনিব লগাই দিছোঁ। আমিয়ে মিস্ত্ৰী, আমিয়ে যোগালি, আমিয়ে কৰিব লাগিব আৰু কেনেকৈ কৰি আবকৰ লাগে দেখাই দেখিম। এইফালে আমি 2 বেগ চিমেণ্ট ভৰাই থৈছোঁ, 2 বেগ চিমেণ্ট এতিয়া মাৰিমেই। এতিয়া আমি এতিয়া এনেকৈ কামত লাগি আছোঁ। এইটো আমি ইয়াৰ পৰা এই ওখ জাৰ্মানডাললৈকে বনাব লাগিব। এইফালে আমাৰ নাদু গায়ে ধুনীয়াকৈ বেলচা মাৰি আছে। টেঙীয়া ৰ'দত চেহেৰা বেয়া হৈ গৈছে। এই অৱস্থা, ঘামি জিমি অৱস্থা নাই। উঠা পালনকেইটা লগতে এইফালে আমি দুটা হাই কৰি দে, পাইছে এইবাৰ নোৱাৰিলে কি লোকৰ কাম কৰিছে, সেইকাৰণে ভিডিঅ'খিনি সম্পূৰ্ণ কণ্টিনিউ কৰি যাব পৰা নাই। এইফালে আমাৰ গোটেই মছলা চছলা গোটাই ল'লোঁ। এতিয়া 2 বেগ চিমেণ্ট মাৰিম, তাৰপিছত ভাত চাত খাই আহি আকৌ অলপ মাৰিম। অৱশেষত ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া আমাৰ কাম একেবাৰে ছুটি। আমাৰ পাৰ্টনাৰকেইজনে এইফালে আহি আছে, 4জন। চ' এতিয়া একদম গা চা ধুই মেলি অকণমান মোবাইলটো চাৰ্জ দিবলৈ মানে আমাৰ বহুত প্ৰব্লেম হৈছে, কাৰেণ্ট চাৰেণ্ট নাই। চ' মোবাইলটো অকণমান চাৰ্জ দিবলৈ আমি গুচি যাম আৰু গা চা দি মোবাইল চাৰ্জ দিব যোৱাৰ আগতে চ' মই ভাবিছোঁ আপোনালোকক অকণমান আমি থকা কেম্পটো মানে চাংঘৰটো অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ। বাহিৰৰ পৰা এইটো চাওক, গোটেই পথাৰখনৰ মাজত আমি ইয়াত থাকোঁ আৰু তলত আছে চিমেণ্ট। চ' এতিয়া ধুনীয়াকৈ আপোনালোকক অকণমান দেখুৱাই দিম আদি মানুহে মানে কেনেকৈ কি কি বনায়। চ' এইফালে চব বাঁহৰ, এইফালে আছে আমাৰ পাকঘৰ চাকঘৰ একেলগতে। চ' আদি মানুহ আৰু মিচিং মানুহৰ আপোনাৰ এইটো এনেকৈ থাকিবই মানে চাংঘৰৰ ওপৰত। আমাৰ এইফালে নিমখ তেল হালধি চব বস্তুখিনি থোৱা হৈছে আৰু আমি ইয়াতে মানে ঢালাই পাৰি শুব লাগে এয়া। চ' এতিয়া গা চা ধুনীয়াকৈ ধুই আহোঁ। এতিয়া আমাৰ একেবাৰে গা চা ধুই ৰেডি। আমাৰ এইফালে এজন ধুনীয়াকৈ গা ধুই আছে আৰু এইফালে কেম্পটো। এতিয়া একেবাৰে মোবাইল চাৰ্জ দিব যাওঁ, মানে মোবাইল চাৰ্জ একেবাৰে নাই। চ' মোবাইলটো চাৰ্জ দিলোঁ। এইফালে চাওক কাৰেণ্ট চাৰেণ্ট একেবাৰে নাই, মানে কোনোফালে কাৰেণ্টৰ ব্যৱস্থাই নাই। এইফালে পানী আনিব লাগে বোলে, মই খাই দিওঁ। এতিয়া পানী চানী ভৰাই কিনে আমি একেবাৰে মানে যাওঁ মোবাইল চাৰ্জ দিবলৈ। এতিয়া মোবাইল চবাইল চাৰ্জ দি একেবাৰে আহিলোঁ আৰু এতিয়া লাহে লাহে গধূলিও নামি আহি আছে। চ' আমাৰো ভাত শাক বনাব লাগে আৰু আজিৰ ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি ল'ব। চ' পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম অহা কাইলৈ, গতিকে ভিডিঅ'টো প্লিজ এটা শ্বেয়াৰ আৰু এটা লাইক কৰি দিব। আৰু এইফালে আমাৰ বাহিৰৰ ভিউটো অকণমান এবাৰ দেখুৱাই দিছোঁ।